এতিয়া পুৱা মই কাটি আছিলোঁ চব্জি, এয়া সজনাখিনি কাটি আছোঁ আৰু এইফালে দালি বহাই দিছিলোঁ। এয়া ফ্ৰেণ্ডছ, মই মালবিকা আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাই আছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে। আজি মই ভিডিঅ'খন আৰম্ভ কৰি আছোঁ পাকঘৰৰ পৰা, আৰু কি বনাই আছোঁ আপোনালোকেও চাওক। কি বনালোঁ, এয়া বনালোঁ দালি, তাৰপিছত এই পাপৰ ভাজি। পাপৰ এনেকৈ থৈ দিছোঁ, মানে পলিথিনত সোমাই কেনে একদম ভালকৈ মাৰি কেনে থৈ দিছোঁ। আৰু এইফালে হৈছে ভাত, আৰু এইফালে বনাই দিছোঁ মই সজনা বহাই দিছোঁ। সজনা ডাঁটাটো খাই বহুত ভাল লাগে আৰু আমি চবেই ভাল পাওঁ এইটো। আৰু আজি গোটেই দিনটো কি কৰোঁ আপোনালোকে চাই থাকিব। এতিয়া ভাত হ'লে ই নাই, আহক ওলাই গৈছে ই, আহিলে ভাত খাম। কি হ'ল তোৰ? এইফালে বনালোঁ মই দালি, এইফালে হৈ গ'ল মোৰ সজনা ডাঁটা, এয়া পাপৰ আৰু ভাত। পুৰা মজা তৰকাৰী, খাই কিনে বহুত মজা লাগিব। এতিয়া মই কাপোৰখিনি শুকাব দি কেনে এয়া 3টা বাজি গৈছে। এতিয়া ছোৱালীক লৈ মানে যাম বিহুলৈ গৈ তাতে দেখা হ'ব। আপোনালোকে চাই থাকিব ভিডিঅ'খিনি।